নমস্কাৰ মই পৰাগজ্যোতি ফুকন এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আছো লকডাউনৰ মাজতে অসমবাসীলৈ আহি পৰিছে এটা সুখবৰ কিয়নো হঠাৎ হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এটকা দুটকা নহয় যথেষ্ট পৰিমাণৰ মূল্য হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰত কেৱল গুৱাহাটীতেই 793 টকাৰ পৰা 573 টকালৈ কমিল চিলিণ্ডাৰৰ মূল্য আৰু জিলা ভেদে সমগ্ৰ অসমতে পৃথকে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এটা সুখবৰ আমি টাইম এইটৰ দৰ্শকসকলক জনাই আছো লকডাউনৰ মাজতে অসমবাসীৰ বাবে এটা সুখবৰ আৰু এটা সুখবৰ আহি পৰিছে লকডাউনৰ যেহেতু দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে আৰু লকডাউনৰ মাজতে ৰাজ্যবাসীলৈ এটা সুখবৰ হঠাৎ হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য আৰু ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এটা হকাহজনক খবৰ এটকা দুটকা নহয় 793 টকাৰ পৰা 573 টকালৈ কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য জিলাভেদে পৃথকে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু ডিব্ৰুগড়ত 746 টকাৰ পৰিৱৰ্তে আজিৰে পৰা পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ 571 টকা যথেষ্ট পৰিমাণৰ হকাহ আৰু ধেমাজি লখিমপুৰত 810 টকাৰ পৰিৱৰ্তে 588.50 টকা নলবাৰীত 792.50 টকাৰ পৰিৱৰ্তে এতিয়া পাব 572 টকা আৰু গোলাঘাটত 764 টকাৰ পৰিৱৰ্তে এতিয়া পাব ৰন্ধন গেছ 579 টকা আৰু এটা সুখবৰ আমি টাইম এইটৰ দৰ্শকসকলক জনাই আছো আৰু প্ৰতিখন জিলাৰ তালিকাও আহি পৰিছে টাইম এইটৰ হাতত আমি সেয়াও জনাম আৰু আমি জনাই আছো এটা হকাহজনক খবৰ এটা সুখবৰ এটা ডাঙৰ সুখবৰ লকডাউন যেহেতু চলি আছে তাৰ মাজতে এটা সুখবৰ আহি পৰিছে আৰু আমি জনাই আছো আৰু দেখুৱাইছো টাইম এইটৰ দৰ্শকসকলক এখন তালিকা আৰু প্ৰত্যেকখন জিলাতে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে পৃথকে হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু এটকা দুটকা নহয় যথেষ্ট পৰিমাণৰ মূল্য হ্ৰাস পাইছে সমগ্ৰ ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰ কেৱল গুৱাহাটী মহানগৰীতে 793 টকাৰ পৰা 573 টকালৈ কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু জিলাভেদে পৃথকে হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্যত ডিব্ৰুগড়ত 746 টকাৰ পৰিৱৰ্তে আজিৰে পৰা পাব 571 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ ঠিক তেনেদৰে ধেমাজি আৰু লখিমপুৰত 810 টকাৰ পৰিৱৰ্তে 588.50 টকাত পাব ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু গোলাঘাটত 764 টকাৰ পৰিৱৰ্তে এতিয়া পাব 579 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু প্ৰতিখন জিলাৰ তালিকা টাইম এইটৰ হাতত আহি পৰিছে আমি দেখুৱাইছো টাইম এইটৰ দৰ্শকসকলক আৰু আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযুক্ত হৈছো আমাৰ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে হয় ধ্ৰুৱ বৰা দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে সমগ্ৰ দেশতে কিন্তু তাৰ মাজতে ৰাজ্যবাসীৰ বাবে বৃহৎ এটা হকাহজনক খবৰ ডাঙৰ এটা সুখবৰ কি জনাব নিশ্চিতভাৱে পৰাক এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো হঠাৎ আচলতে প্ৰায় বহু টকাৰ আচলতে দাম চিলিণ্ডাৰৰ কমিছে গতিকে সেই লিষ্টখন প্ৰথমতে মই দেখুৱাবলৈ চেষ্টা কৰিম টাইম এইটৰ দৰ্শকসকলক মোৰ লগত মনমোহন আছে আমি দেখুৱাম এইখন হৈছে লিষ্টখন অসমৰ প্ৰতিখন জিলাতে আচলতে পৃথকে এই দামসমূহ নিৰ্ধাৰণ কৰা হৈছে কিয়নো যিসমূহ আচলতে কেৰিয়াৰ চাৰ্জৰ কথা থাকে বা বিভিন্ন ধৰি লওক অসুবিধা বা সুবিধা যিখিনি লৈ পেলাই সেই দামটো আচলতে প্ৰতিখন জিলাতে বেলেগ ধৰণে আচলতে নিৰ্ণয় কৰা হৈছে প্ৰথমতে আমি বাক্সাৰটো দেখুৱাইছোঁ বাক্সাত কালি তাৰিখলৈকে চিলিণ্ডাৰৰ দাম আছিল 792.50 পইচা আৰু আজিৰ তাৰিখত হৈছে দাম হৈছে 572 টকা 50 পইচা গতিকে তেনেধৰণে বৰপেটাত কালিলৈকে আছিল 787 টকা 50 পইচা আৰু আজিৰ মূল্যটো হৈছে 577 টকা তেনেকৈ বিশ্বনাথ চাৰিআলিত হৈছে 810 টকা আছিলে আগতে বৰ্তমান সময়ত 588 টকা 50 পইচা আজিৰ দিনটোৰ এয়া মূল্য গতিকে কালিৰ দিনটো এনেধৰণৰ মূল্য বঙাইগাঁৱত আছিলে কালিৰ দিনত চিলিণ্ডাৰৰ মূল্য 778.50 পইচা আৰু আজিৰ দিনটোত হৈছে 572.50 পইচা গতিকে কাছাৰত আছিলে 874 টকা আৰু আজিৰ দিনটোত হৈছে 651 টকা চৰাইদেউত আছিলে কালিৰ দিনটোত 763.50 পইচা আৰু আজিৰ দিনটোত হৈছে চৰাইদেউত 579 টকা চিৰাঙত হৈছে 778.50 পইচা আছিলে আৰু আজিৰ ডেটত হৈছে চিৰাঙত 572 টকা 50 পইচা দৰঙত হৈছে কালিলৈকে আছিলে 801 টকা আৰু আজিৰ দিনটোত হৈছে 579.50 পইচা ধেমাজিত আছিলে কালিলৈকে 810 টকা আৰু আজিৰ দিনটোত হৈছে 588 টকা 50 পইচা ধুবুৰীত তেনেধৰণে কালিলৈকে 796 টকা আছিলে আৰু আজিৰ দিনটোত হৈছে 580 টকা 50 পইচা ডিব্ৰুগড়ত তেনেধৰণে কালিৰ দিনটোলৈকে আছিলে 746 টকা আৰু আজিৰ দিনটোত হৈছে 571 টকা ডিমা হাছাওত ঠিক তেনেদৰে কালিৰ দিনটোলৈকে 810 টকা আছিলে আৰু আজিৰ দিনটোত 588.50
50 পইচা আহিছে গোৱালপাৰাত ঠিক তেনেধৰণে কালিলৈকে 810 টকা 50 পইচা আছিলে আৰু আজিৰ দিনটোত 589 টকা আহিছে গোলাঘাটত ঠিক তেনেধৰণে কালিৰ দিনটোত 774 টকা 64 টকা আছিলে আৰু আজিৰ দিনটোত আহিছে 579 টকা গুৱাহাটীত ঠিক তেনেধৰণে গুৱাহাটীতো এটা গুৰুত্বপূৰ্ণ কথা মই কৈছোঁ যে কালিৰ দিনটোত আছিলে 793 টকা আৰু আজিৰ দিনটোত হৈছে 573 টকা প্ৰায় আচলতে 220 টকা গুৱাহাটীত কমিছে বুলি ক'ব পাৰি হাইলাকান্দিত ঠিক তেনেধৰণে কালিৰ দিনটোলৈকে 882 টকা 50 পইচা আছিলে আৰু আজিৰ দিনটোত 660 টকা হুজাইত ঠিক তেনেধৰণে 810 টকা আছিলে আৰু আজিৰ দিনটোত 588 টকা 50 পইচা ঠিক তেনেধৰণে যোৰহাটতো কমিছে যোৰহাটত কালিৰ দিনটোলৈকে 773 টকা 50 পইচা আছিলে আৰু আজিৰ দিনটোত 579 টকা হৈছে কামৰূপত হৈছে কালিলৈকে 914 টকা 50 পইচা আছিলে আৰু আজিৰ দিনটোত 858 টকা 50 পইচা হৈছে কামৰূপ মেট্ৰত ঠিক তেনেধৰণে 792 টকা 50 পইচা আছিলে কালিৰ দিনটোত আৰু আজিৰ দিনটোত 573 টকা হৈছে কাৰ্বি আংলঙত ঠিক তেনেধৰণে 764 টকা আছিলে আৰু আজিৰ দিনটোত 579 টকা হৈছে কৰিমগঞ্জত ঠিক তেনেধৰণে কালিৰ দিনটোত 874 টকা আছিলে আৰু আজি হৈছে 651 টকা কুকৰাঝাৰৰ কথাটোলৈ আমি যদি যাওঁ কুকৰাঝাৰটো দেখাইছোঁ কুকৰাঝাৰত 778 টকা 50 পইচা আছিলে কালিৰ দিনটোত আৰু আজিৰ দিনটোত কমি মূল্য হৈছেগৈ 572 টকা 50 পইচা লখিমপুৰত ঠিক তেনেধৰণে লখিমপুৰ ধেমাজি প্ৰায় একে বুলিয়ে কৈছোঁ মাজুলী ক্ষেত্ৰত আহিছোঁ মাজুলীত 774 টকা আছিলে আৰু আজি হৈছে 579 টকা মৰিগাঁৱৰ কথাটো কৈছোঁ মৰিগাঁৱত 801 টকা 50 পইচা আছিলে আৰু আজি হৈছে 580 টকা নগাঁৱত 810 টকা আছিলে আৰু আজিৰ দিনত 588 টকা 50 পইচা হৈছে নলবাৰীত 792.50 পইচা আছিলে কালিৰ দিনটোলৈকে আৰু আজিৰ দিনটো হৈছে 572 টকা 50 পইচা সাউথ শালমৰা মানকাছাৰৰ কথা কৈছোঁ কালিৰ দিনটোত আছিলে 796 টকা আৰু আজিৰ দিনটোত হাঁহ প্ৰায় 580 টকা 50 পইচা হৈছে শিৱসাগৰত ঠিক তেনেধৰণে 755 টকা আছিলে কালিৰ দিনটোলৈকে আৰু আজিৰ দিনটোত হৈছে 574 টকা 50 পইচা শোণিতপুৰৰ কথা কৈছোঁ 810 টকা আছিলে আৰু 588 টকা 50 পইচা আজিৰ দিনটো ঠিক তেনেধৰণে তিনিচুকীয়াৰ কথা কৈছোঁ তিনিচুকীয়াত 746 টকা 50 পইচা আছিলে কালিৰ দিনটোত আৰু আজিৰ দিনটোত হাঁহ প্ৰায় 571 টকা হৈছে ওদালগুৰি দেখুৱাইছোঁ ওদালগুৰিত 810 টকা আছিলে আৰু আজিৰ দিনটোত 588 টকা 50 পইচা হৈছে ৱেষ্ট কাৰ্বি আংলঙত কালিৰ দিনটোত 810 টকা 50 পইচা আছিলে আৰু আজিৰ দিনটোত 589 টকা হৈছে এনেধৰণে আচলতে পৃথকে প্ৰতিখন জিলাতে পৃথকে আচলতে দামসমূহ নিৰ্ধাৰণ কৰি দিছে গতিকে এটা ভাল খবৰ লকডাউনৰ মাজতে আৰু আমি টাইমেটৰ দৰ্শকসকলক অন স্ক্ৰীণতো সেই লিষ্টখন দেখুৱাইছোঁ গতিকে যোন জিলাৰ হয় গতিকে সেই জিলাৰ লিষ্টখন চাই তেনেধৰণে আচলতে গম পাব যে কিমান কাৰ কোনখন জিলাত কিমান মূল্য হ্ৰাস পাইছে গতিকে এটা ভাল খবৰ বুলি কৈছোঁ লকডাউনৰ মাজতে যথেষ্ট ৰাজ্যবাসীয়ে সকাহ পাব কিয়নো কিছুদিন পূৰ্বে আচলতে পেট্ৰল ডিজেলৰ মূল্য 5 টকাতকৈ অধিক বৃদ্ধি পাইছিলে আৰু চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ কাৰণে এটা ভাল খবৰ বুলি কৈছোঁ ৰাজ্যবাসী এটা লকডাউনৰ মাজতে ভাল আৰু সকাহ পাব বুলি ক'ব পাৰি পৰাগ ধ্ৰুৱ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি জনাইছোঁ টাইমেটৰ দৰ্শকসকলক যিহেতু সমগ্ৰ দেশতে দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে কিন্তু তাৰ মাজতে অসমবাসীলৈ এটা সুখবৰ আহিছে এটা ডাঙৰ সুখবৰ আমি জনাইছোঁ হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু যথেষ্ট পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে এখন জিলাভেদে পৃথকে হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য আৰু 220 টকা 230 টকা পৰ্যন্ত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যত হ্ৰাস পাইছে মূল্য আৰু এটা লকডাউনৰ মাজতে অসমবাসীৰ বাবে সুখবৰ হঠাৎ হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম 1 টকা 2 টকা নহয় গুৱাহাটী মহানগৰীতে 793 টকাৰ পৰা হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 573 টকালৈ ঠিক তেনেধৰণে প্ৰত্যেকখন জিলাতে জিলাভেদে পৃথকে হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য আৰু আমি জনালোঁ ইতিমধ্যে ধ্ৰুৱ বৰাই দেখুৱালে টাইমেটৰ দৰ্শকসকলক জিলাভেদে কেনেধৰণে হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য মুঠৰ ওপৰত লকডাউনৰ মাজতে অসমবাসীৰ বাবে এইটো এটা ডাঙৰ সুখবৰ